সৰুটো টিলিঙা দম এফালেও টিলিঙা আছে টিলিঙা মানে হাজাৰ হাজাৰ টিলিঙা তো সেইটো কাৰণে টিলিঙা মন্দিৰ কাৰণ লাখ লাখ কোটি কোটি যেনেকৈ মই কৰোৰপতি তেনেকৈ টিলিঙাও কৰোঁ কোনোবাই কি চাইছে ছোৱালী চাই আছে হেল্ল' গাইজ ৱেলকাম টু নিউ ব্লগছ আৰু আমি গৈ আছোঁ এতিয়া তিনিচুকীয়া টিলিঙা মন্দিৰ এফালে মৰমৰ বুলেটখন লৈ এফালে আছে চুনু ভাই চেপনৰ পৰা আৰু দুটামান যাব ল'ৰা তাৰপৰা আমাৰ বা যাব বুলেট পাৰ্কিং মেইন আৰু আমি আহি পালে এতিয়া মৰম আৰু এফালে আহি পালে চেপনৰ দ্বীপ মিলি আৰু এইফালে আমাৰ দ্বীপ মানে চুনু ভাই আৰু এইফালে বা আগত বেটেক চাই দাদা ঘূৰি দিলে মানে এইফালে কিবা হ'ব দাদা কওকচোন টিলিঙা মন্দিৰ কি কাৰণে টিলিঙা মন্দিৰ টিলিঙা বনাই ল'ব চুনু ভাই কি চাইছে ছোৱালী চাই আছে এইফালে চাওক চুনু ভাই কি চাইছে কলেজ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ তো যেনে মৰাণৰ হোটেল পাইনেছত সোমাই এইফালে পুৰি চুৰি খাই ল'লোঁ সেইবিলাক নেদেখালোঁ খোৱা বস্তু লাগি চাই খাই ভাল লাগিলে দে ঠিক আছে মৰাণৰ পৰা ওলাই এগেইন বাছত বহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া অভিমুখে মানে ফাৰ্ষ্ট যাম ডিব্ৰুগড় তিনিচুকীয়া আৰু এইফালে দ্বীপ হৰিনাম লগালে গৈ আছে আৰু এইফালে হৰিনাম কি কৰে আমি তিনিচুকীয়া পালোহি আৰু সেইখন বাছতে আহিছিলোঁ ৰাধাকৃষ্ণত আহিছিলোঁ কিন্তু ৰাধাকৃষ্ণ অৱস্থা বেয়া কৰি দিলে আমাক আৰু এইফালে আগত বাছ আছে আমি তাতে এতিয়া টিলিঙা মন্দিৰ যাব লাগিব ইয়াৰ পৰা টিলিঙা মন্দিৰ যাবলৈ বৰডুবিত আছে আপোনালোকেতো জানে এতিয়া বৰডুবি যাব লাগিব কিন্তু একদম ভোকে পিয়াহে গৰমত অৱস্থা বেয়া হৈছে চুনু ভাই গৰম উঠিছে নে এইফালে দ্বীপৰটো একদম পূৰা বডি চুডি উলিয়াই আহিছে মানে গৰমত আৰু এইফালে বা মানে গৰমত পূৰা এতিয়া গৈ থাকোঁ ইয়াৰ পৰা ডাইৰেক্ট টিলিঙা মন্দিৰ লগ পাই আছোঁ এণ্ড ফাইনেলি ৰাতিপুৱাৰ পৰা বহু ভাগৰ যুগৰে আহি পাই গ'লোঁ টিলিঙা মন্দিৰ আৰু সৌফালে আছে টিলিঙা মন্দিৰ আৰু তাতে আমি গৈ এতিয়া যাম টিলিঙা মাতিম সেৱা কৰিম চব কৰিম চুনুভাই পৰা পানী খাই আছে ঠাণ্ডা পানী এইফালে দ্বীপে চাই আছে খামকৈ দাদাৰ দোকানৰ পৰা টিলিঙা লৈ ল'লোঁ আৰু আপোনালোকে আহিলে আনিব পাৰিব দাদা ভালনে এইফালে পাছফালে টিলিঙা মন্দিৰ ফাইনেলি আৰু ইয়াতে যিবিলাক নিয়ম নীতি কিছুমান লিখা আছে কেইটা বজাত খোলা থাকে আৰু এইফালে টিলিঙা মন্দিৰলৈ স্বাগতম এইফালে চুনু ভাই দুটাই টিলিঙা বান্ধি আছে একদম সিহঁতৰ এই কৰোৰপতি বনাব লাগে বুলি কৈছে এইটো মই ভগৱানক এটা প্ৰাৰ্থনা কৰিছোঁ 10টা মানুহৰ কাৰণে নকওঁ কৰোৰপতি বনাই দিয়ক 100টা মানুহ আহিব তাৰ মাথাটো দেখিছ নাই এনেকুৱা নিচিনা চবেই থাকক আৰু কৃষ্ণ প্ৰভু মোক কৰোৰপতি বনাই দিয়ক টিলিঙা মন্দিৰত টিলিঙা বান্ধি এটাই কামনা কৰিলোঁ যাতে মনৰ আশাবোৰ পূৰণ হয় জীৱনৰ সমস্যাবোৰ নাইকিয়া হয় আৰু আপোনালোকে আহিব আপোনালোকে এবাৰ আহি চাই যাবহি টিলিঙাত হয়তো বহুতে আহিছে যিসকলে অহা নাই আহিব আৰু আপোনালোকৰো সমস্যাবোৰ নাইকিয়া হ'ব আপোনালোকৰো মনৰ আশা পূৰণ হ'ব তো এয়া আছিলে টিলিঙা মন্দিৰ আপোনালোকক অলপ দেখালোঁ মানে বেছিকৈ যিহেতু মই এইবিলাক মানে তথ্যবিলাক ইমান নাজানো সিহঁতৰ যিমান বাৰু দেখালোঁ আৰু চবফালে আপোনালোকে জানিয়ে চাই মানে এইফালে চাঙলিটো হ'ব নাপায় এইফালে চব টিলিঙা দম সৰুটো দমটো দিছে যে সেইটো টিলিঙা দম সৰুটো টিলিঙা দম এফালেও টিলিঙা আছে টিলিঙা মানে হাজাৰ হাজাৰ টিলিঙা তো সেইটো কাৰণে টিলিঙা মন্দিৰ কাৰণ লাখ লাখ কোটি কোটি যেনেকৈ মই কৰোৰপতি তেনেকৈ টিলিঙাও কৰোৰপতি হৈ আছে বহুত হেভি লাগিছে তাকে আমি গৈ আছোঁ খাই বৈ টিলিঙা মন্দিৰৰ পৰা খাই বৈ ওলাই আহিলোঁ টিলিঙা মন্দিৰৰ নহয় টিলিঙা মন্দিৰ খাই বৈ হোটেলত খাই বৈ নহয় টিলিঙা মন্দিৰৰ পৰা ওলাই আহিলোঁ হোটেলত খালোঁ যাব লৈছোঁ এণ্ড
লাইফত ফাৰ্ষ্ট টাইম ট্ৰেইনৰ কাৰণে এনেকৈ অপেক্ষা কৰি আছোঁ আৰু ফাৰ্ষ্ট টাইম মই ট্ৰেইনত উঠিলোঁ আপোনালোকে হয়তো গম নাপায় মই প্ৰথমবাৰ ট্ৰেইনত উঠিছোঁ বহুত বেছি ভাল লাগিছে মানে ফিলিংছটো কি বুজাব নোৱাৰিম আৰু আপোনালোকক টিলিঙা মন্দিৰ আৰু মোৰ ট্ৰেইন জাৰ্ণিটো অলপ দেখালোঁ আপোনালোকে কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু এবাৰ টিলিঙা মন্দিৰত আহিব মনৰ আশা পূৰণ হ'ব আপোনালোকৰ আৰু সকলোৱে জীৱনৰ ভাল কামনা কৰিছোঁ বাই বাই